যাৰ বাবে শুইছিল শত সহস্ৰজন শান্তিৰে, তেওঁলোকেই আজি গুচি গ'ল নিষ্ঠুৰ নিয়তি এটা মাথো আপ্ৰাণতে। পুত্ৰৰ তেজেৰে ৰাঙলী আজি মাতৃ, আইৰ বুকুৰ সুধা কৰি গুচি গ'লি আঁতৰি। পুত্ৰসাৰ পিতৃৰ চকুলৈ বিচাৰিছে আজি এই তেজৰ মূল্য। ভাৰ্যাৰ শিৰৰ সেন্দুৰখিনি প্ৰত্যুত্তৰ কিন্তু দিবই লাগিব। পুত্ৰই চিঞৰিছে প্ৰতিচ্ছবি বুকুত সাৱটি, দেউতা আৰু কেতিয়াও উভতি নাহে বুলি। শেষ মুখখনি চোৱাৰো নহল ভাগ্য, আমি বিচাৰিছো কফিনত আবদ্ধ ক্ষত বিক্ষত আপোনজনৰ কেঁচা তেজৰ মূল্য।